Okay, what's up? Welcome back to my YouTube channel. Actually, यार बहुत ना मेरे बारू और मोर प्रॉब्लम इसलिए करने वीडियो दिया निसिले को और यार अगर वीडियो तो चाहिए যদি গম পাইছে মানে কভাৰ ভিডিও দিছিলোঁ এটা আৰু আজি মানে হোলি তো হোলি খেলিব যাই আছোঁ এইভাগে চাওক চাৰ লগাই লৈছোঁ হেপী হোলি তো কেইদিনমান আগতে লৈছিলোঁ 100 টকাৰ এইটো তো এতিয়া গৈ আছোঁ সকলোকে যাওঁ সকলোকে গৈ কিনে মানে লগৰকেইটাৰ লগত অলপ পুৰা পুৰি হ'ব কিবা তো আপোনালোকক দেখাই দিছোঁ বেছি দীঘল ভিডিঅ' নহয় সৰু ভিডিঅ' তো আজি গৈ থাকোঁ চলো এতিয়া মানে আহি আছোঁ আৰু এয়া চক আহি পাম আৰু ইয়াৰ আগত চক আৰু ইয়াৰ দলঙত মানে গোটেইবিলাক ৰখি আছে তো তাত নাযাওঁ এতিয়া ফাৰ্ষ্ট গীতম ভাইক লগ কৰিলে কিনে গৈ আছোঁ তো চলো স্পীডতো চাই থাকক আপোনালোকে তো অ'কে গাইছ এতিয়া গীতম ভাই আৰু মই গৈ আছোঁ মানে টিহুৰ চাইডে তো এনেই ফুৰিব গৈ আছোঁ অলপমান আৰু এক ছেকেণ্ড মানে কিবা এটা বস্তু এটা আনিব পাহৰি গ'লোঁ চ' সেইটো আনিব গৈ আছোঁ এতিয়া ঘৰলৈ যাম তো যাওক ঘৰলৈ যে গৈ থাকোঁ তো গৈ কিনে লৈ আহোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে তো নাজানো কি হয় ভিডিঅ'টো তো চাই থাকক ভিডিঅ'টো আপোনালোকে তো এতিয়া গৈ আছোঁ আৰু এইকেইজনক চাওক বাপৰে তো আৰু এটা কথা মানে ৰাস্তাত মানে বেছি মানুহ চানুহ নাই মানে কৰোণাৰ কাৰণে নাই কৰোণাটো অহাই নাই আৰু চাওক বেছি মানুহ চানুহ নাই চাওক দোকান দিছে তো গৈ আছোঁ টিহুলৈকে চাই থাকোঁ এতিয়া কি হয় কি দেখোঁ কি দেখাব পাৰোঁ চাই থাকক আপোনালোকেও চলো এয়া চুলি চাওক চুলি কেনেকৈ উৰি আছে মানে আৰু এতিয়া আমি গৈ আছোঁ আৰু চাব নেকি এটা বস্তু দেখাই আছোঁ ৰ'ব আপোনালোকক এয়া হেপী হোলি মানে দুইজনে একেলগে কিনিছিলোঁ চলা দুয়োটা মানে তো সেইবাবে একে কিনিছিলোঁ তো এতিয়া গৈ আছোঁ চাই থাকক আৰু দুজনক লগ দেখিছোঁ ৰ'ব চাই থাকক বাইক চাওকচোন বাইক হেপী হোলি ভাই হেপী হোলি তো ভালকৈ যাবি যা তো সিহঁতে গ'ল আৰু এতিয়া আমি গৈ আছোঁ টিহু চাইডে এয়া চাওক বেছি মানুহ চানুহ নাই আৰু ৰাস্তাই ঘাটে মানে গাড়ী চাড়ীও চলা নাই নহয় তো এতিয়া অলপ ফালি চালি যাওঁ দুয়োজনে নে কি কয় চলো অলপ ফালি দিওঁ দুয়োজনে ধৰি আৰু আমি আহি পাই গ'লে হালধিবাৰী চক আৰু এইটো হৈছে কালী মন্দিৰ আৰু এতিয়া আগলৈকে গৈ থাকোঁ টিহু মানে কি দোকানখন বন্ধচোন গোটেইবোৰ মানে কিবা বন্ধ দিছে নেকি আৰু এই দলং আহি পাই গ'লোঁ দলং টিহু দলং এটা বস্তু চাওকচোন গোটেই দোকান বন্ধ মানে ইয়াত টিহুত তো এতিয়া আমি চিধাই যাব পাৰি ষ্টেচন আমি চিধাই নাযাওঁ বাৰু ষ্টেচন নাযাওঁ এইভাগে তো আমি লেফ্ট চাইড সোমাই যাম আমি শিয়ালমাৰী চাইড যাম এইভাগে আৰু ইয়াত চাওক খুৰাই মানে ফাকু বেছি আছে আৰু এতিয়া গৈ থাকোঁ আগত কি হয় কি নহয় অলপ এখন দোকানো খোলা নাই মানে কিয় কমচে কম এখনতো খোলক না তো আৰু আগত গৈ আছোঁ ইয়াত মানে কিবা বনাই আছে নালাবোৰ বনাই আছে ঠিক আছে আৰু এওঁলোকক চাওক মানে এওঁলোকক ফট খুজিব আহিছে ফট কি যে হ'ব মানে ঠিকে আছে দিয়ক চলি থাকক আৰু এনেকৈ আৰু এয়া চাওক মানে খুৰীজনী আহি কিনে আমাৰ আগতহে পৰিল বেলেগ নাপালে আৰু আমাৰ বাইকখনহে পালে বিচাৰি থৈ আৰু এয়া চাওক ৰাসখলা মানে ৰাস পূজা হয় আৰু দুৰ্গা পূজা হয় ইয়াত টিহু ৰাসখলা আৰু এইভাগে গৈ আছোঁ তো যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে আপোনালোকে তো এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব কেনেকুৱা লাগিল চাই তো চাওক কি দেখাব পাৰোঁ মই একচুৱেলি আগতে কৈছোঁ আৰু আমি এতিয়া আহি পালোঁ আমেৰিকা চক এয়া চাওক আমেৰিকা চক বজাৰ শিয়ালমাৰী হয় এইখিনি আৰু দিছ ইজ আমেৰিকা চক চাওক আৰু ইয়াত কিবা পূজা হৈ ৰ'বক দেখাই আছে এইখন গেট দৌল পূৰ্ণিমা উদযাপন আৰু ইয়াত গীতম ভাই সৌৰৰ ঘৰ মানে অলপ পাছত আহিলোঁ আৰু এইভাগে গীতম ভাই আমি এতিয়া ইয়াত আছোঁ তো
তো এতিয়া অলপ যাই আছোঁ আৰু ক'ত গৈছোঁ গম পাই দেখাই আছোঁ। তো খেলাখিনি দেখালোঁ দেখাই আছোঁ এতিয়া। একচুৱেলি মানে এতিয়া গৈ আছোঁ আমি বৰপেটা, আৰু একচুৱেলি মোৰ প্লেন নাছিল বৰপেটা যোৱাৰ, আৰু গীতম ভাই ক'লে চল যাই আহোঁ। তো মই সেইবাবে ওলাই আহিলোঁ, কিন্তু কি ক'ব তাৰে আপোনালোক ভিডিঅ' দেখাব নোৱাৰিম। মানে যিকেইটা ভিডিঅ' কৰিছিলোঁ গোটেইকেইটা মানে কিবা অলপ ডিলিট হৈ গ'ল, তো দেখাই আছোঁ। আৰু এয়া চাওক, এয়াই বৰপেটাৰ এইখিনি দেখাব পাৰিম, আৰু আপোনালোকক কি দেখাব পাৰিম, মানে চব ভিডিঅ' ডিলিট হৈ গ'ল যিহেতুকে। তো বহুত মজা আছে ভিডিঅ' বনাইছিলোঁ ইয়াত, কিন্তু কি হ'ব কপাল বেয়া আছিল। তো এয়াই, যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নে কি, আৰু যদি অহাবাৰলৈকে আপোনালোক ভালকৈ দেখাব ট্ৰাই কৰিম সকলোকে। তো এয়াই, তো আজিলৈ আৰু বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই।